মোৰ নাম সোণালী। তেতিয়া গাভৰু জীৱনত ভৰি দিছিলোঁ। বুকুখন দেখিলেই অনুমান কৰিব পাৰিছিল গাভৰু হ'ল বুলি। মোৰ উঠন বুকুৱে কিছুমান ল'ৰাৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। ল'ৰাবোৰে মোক ঘূৰি নোচোৱাকৈ থাকিব নোৱাৰিছিল। সিহঁতৰ মাজৰে মোৰ অন্তৰে এজনক বিচাৰিছিল। সি ধুনীয়া আৰু বহুত চতুৰ ল'ৰা আছিল। সি আমাক বৰকৈ জোকাইছিল। লগৰ ছোৱালীবোৰে খং উঠিছিল আৰু তাক বেয়া পাইছিল। আমি বেয়া বেয়া ভাষাত গালি পাৰিছিলোঁ তাক, কিন্তু সি আমাৰ খং কেৰেপ কৰা নাছিল। লগৰ ছোৱালীবোৰে বেয়া বেয়াকৈ চিঞৰ মাৰি গালি পাৰিছিল যদিও মই বেয়া ভাষাবিলাক লাহেকৈ কৈছিলোঁ, যাতে সি শুনা নাপায়। আমি একেখন ক্লাছত আছিলোঁ। এনেদৰে ক্লাছ 7ত পাইছিলগৈ। হঠাৎ এদিন অকলশৰীয়াকৈ মোক লগ পাইছিল। তাক দেখি ভয় কৰিছিলোঁ, কাৰণ সি মোক জোকাবই যে। তলমুৱা হৈ তাক পাৰ হৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। আন দিনাৰ দৰে সি মোক অকলশৰীয়াকৈ পাই বাৰুকৈয়ে জোকাইছিল। অলপ দূৰ পাৰ হৈ যোৱাৰ পিছত সি আকৌ কৈছিল, আজি ধেমালি কৰা নাই আকৌ দেই, সঁচাকৈয়ে তোমাক ভাল পাওঁ, উত্তৰ দিবা কিন্তু। তাৰ ভাষাটো শুনি মিচিকাই দিছিলোঁ। বিয়া পোৱাৰ পৰিৱৰ্তে খুব ভাল লাগিছিল। লগৰ ছোৱালীবোৰৰ পিছে পিছে এনে তাক বেয়া পোৱাৰ এক্টিং কৰি আহিছিলোঁ। মনে মনে সেইজনকে যে মোক ভাল লাগিছিল একমাত্ৰ মইহে বুজিছিলোঁ। মিচিকে হাঁহি তাক পাৰ হৈ আহিছিলোঁ। মই যে তাৰ কথাত অকণমানো বেয়া পোৱা নাছিলোঁ সি ভালকৈ বুজি পাইছিল। যেতিয়া ক্লাছ 8ত পাইছিলোঁ সি মোক স্পৰ্শ কৰিছিল। প্ৰথমতে চখ খাই উঠিছিলোঁ। পাছত তাক দেখি কোনো ধৰণৰ বাধা নিদি তাৰ তেনেকুৱা ব্যৱহাৰক আদৰণি জনাইছিলোঁ। পাছৰ দিনবোৰত সদায় লগ ধৰিছিল মোক। প্ৰেমৰ প্ৰস্তাৱ দি কৈছিল, তোমাক বহু দিনৰে পৰা ভাল পাবলৈ ছটপটাই আছিলোঁ। সি মোৰ শৰীৰত য'তে ত'তে খামুচি ধৰি আকৌ কৈছিল, আই লাভ ইউ সোণালী, আই লাভ ইউ। তোমাৰ ধুনীয়া চেহেৰাটো সদায় মোৰ চকুৰ আগত বাঢ়ি থাকে। সি মোৰ শৰীৰক পাগল কৰি দিছিল। মোক কিবা কিবি লাগিছিল। লাহে লাহে সি মোৰ গোপন অংশত হাত দিবলৈ চেষ্টা কৰিছিল। এদিন তেনেকৈয়ে চেষ্টা কৰি থাকোঁতে তাৰ কাষৰ পৰা আঁতৰি আহিবলৈ ধৰিছিলোঁ। মোক সাবটি ধৰি ৰাখিছিল। উঠি আহিবলৈ দিয়া নাছিল। জেগাতে বাধা দি বহি থাকিবলগীয়া হৈছিল। এফালে প্ৰায় অৰ্ধ উলংগ কৰি সম্পূৰ্ণ উলংগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল সি। মই জানিছিলোঁ যে সি মোক আচল কামটো কৰিবলৈ পাগল হৈ গৈছিল। হাজাৰবাৰ মুখেৰে উচ্চাৰণ কৰিছিলোঁ মোৰ লগত সেই বেয়া কামটো নকৰিবলৈ, কিন্তু সি মান্তি হোৱা নাছিল। তাক লাগেহে লাগে কৰিবলৈ। মোৰ যে তাৰ লগত সেই কামটো কৰিবলৈ মন নাছিল তেনে নহয়। নিশ্চয় মন কৰিছিল সেই সময়ত, কিন্তু ভৱিষ্যতৰ কাৰণে চিন্তা এটা আহিছিল। সি বা মোক পাছলৈ নিজৰ কৰি নিয়ে বা নিনিয়ে। বহুতো দেখি শুনি আহিছিলোঁ কামটো কৰাৰ পাছত এৰি দিয়ে। উত্তেজনাৰ সৈতে এইবিলাক চিন্তা আহিছিল। তাৰ পৰা আঁতৰি আহিবলৈ বুদ্ধি এটা সাজি তাক চুম্বন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। যেতিয়া তাৰ আচল ঠাইখনত হাত দিছিলোঁ তেতিয়া লাহে লাহে চকু মুদি হৈ পৰিছিল আৰু মই তাৰ ওপৰত উঠি অলপ সময় মৰম কৰাৰ পাছত তাৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ দৌৰি আঁতৰি আহিছিলোঁ। মোক সোণালী সোণালী বুলি জোৰকৈ মাতিছিল। মই মাত্ৰ এবাৰ ঘূৰি চাই আই লাভ ইউ বুলি চিঞৰি দিছিলোঁ। ঘৰলৈ আহি আইনাৰ সন্মুখত থিয় হৈ চাই দেখিবলৈ পাইছিলোঁ গালত চুম্বনৰ দাগ আৰু বুকুৰ অংশত তাৰ হাতৰ আঙুলিৰ ৰঙা ছাপ। নিজেই পাগলীৰ নিচিনাকৈ হাঁহি বিচনাত বাগৰি বাগৰি হৈ পৰিছিলোঁ। সঁচাকৈয়ে মনৰ মানুহজনক লগ পালোঁ যেন লাগিছিল। সঁচাকৈয়ে মোক ভাল পাই যেন লাগিছিল। তাৰ পিছত সি মোক ভুল কৰি কৈছিল, সোণালী, কিয় তুমি আঁতৰি আহিলা? বিচনাত বাগৰি বাগৰি ময়ো ক'বলৈ ধৰিছিলোঁ, তুমি মোক পাগল কৰি দিছিলা। তোমাৰ হাতৰ স্পৰ্শত মোক কিবা কিবি লাগি গৈছিল, কিন্তু সেই কামটো কৰিবলৈ মোক ভয় লাগিছিল। সেয়েহে আঁতৰি আহিলোঁ।
বেয়া নাপাবা, আমি বিয়াৰ পাছত কৰিম। মোৰ কথাষাৰ শুনি সি আকৌ কৈছিল, কিহৰ ভয়? এদিন তোমাক ময়ে বিয়া কৰাই আনিম সোণালী। তোমাক নাপালে মৰি যাম, তুমি কাৰোবাৰ হৈ নাযাবা। অৰ্ধৱৰ তেনেকুৱা ভাষাত মোৰ মনত ফূৰ্তি লাগিছিল। সি মোক কেতিয়াও মিছা কোৱা নাই যেন লাগিছিল। এদিন পতি পত্নীৰূপে স্বীকৃতি লাভ কৰিম বুলি ভাবি মনত থকা সেইবোৰ ভয় নাইকিয়া হৈ গৈছিল। এদিন মোক অৰ্ধ উলংগ কৰা সেই নিজান ঠাইখনৰ মাজত মোক লৈ গৈছিল আৰু তাতেই মোৰ শৰীৰৰ কাপোৰ খোলাই উদং কৰি দিছিল। সেইদিনা ময়ো নিৰ্ভয়ে নগ্ন শৰীৰে তাৰ লগত সহযোগ কৰিছিলোঁ। সি চৰম সুখ লাভ কৰিছিল যদিও মোৰ চকুৰ পানী ওলাইছিল। জীৱনৰ প্ৰথমবাৰ তেনেকুৱা কাম কৰা কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ। ইমানেই যন্ত্ৰণাত ভুগিছিলোঁ যে নাকান্দিম বুলি ভাবিও কান্দিছিলোঁ। যিমান দিন মোৰ লগত বিয়া কামটো কৰিবলৈ পোৱা নাছিল, সিমান দিন মোৰ পিছে পিছে লাগি থাকিছিল আৰু মিঠা মিঠা ভাষাৰে মোক বুজাই নিৰ্ভয় কৰি তুলিছিল। কিন্তু মোক বিয়া কাম কৰি কৰি পাছত মোৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিছিল। মই নিজেই থাকিব নোৱাৰি নিজেই লগ ধৰি তাক বিয়া কাম কৰিবলৈ দিছিলোঁ। এদিন মেট্ৰিক পাছ কৰি সি চহৰত পঢ়িবলৈ লৈছিল। মই দুখীয়া পৰিয়ালৰ ছোৱালী হোৱাৰ বাবে গাঁৱৰ হায়াৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িব লগা হৈছিল। যিদিনাখন অৰ্ধৱ চহৰলৈ আহিছিল, সেইদিনা মনে মনে বহুত কান্দিছিলোঁ। সি মোৰ ফালে ঘূৰি চাইছিল আৰু মই মনে মনে আশীৰ্বাদ দিছিলোঁ। সঁচাকৈয়ে তাক অন্তৰৰ পৰা ভাল পাইছিলোঁ। বহু দিনৰ মূৰত ঘৰলৈ এবাৰ আহিছিল আৰু মোক দেখি ফালৰি কাটিছিল। চহৰত থাকি মোক পাহৰিছিল যেন লাগিছিল। এদিন নিজেই তাৰ কাষলৈ গৈছিলোঁ, কিন্তু সি সময় নাই বুলি কৈ আঁতৰি আহিছিল। মোৰ মনত সন্দেহ হৈছিল যে সোণালী সোণালী কৈ থকা ল'ৰাটো সোণালীৰ নাম নোলোৱাকৈ থাকিব পৰা হৈছিল, মোৰ প্ৰতি মন নকৰা হৈছিল। এদিন লগ পাই টানি ধৰি সুধিছিল, অৰ্ধৱ, আজিকালি মোৰ লগত একাকাৰ হৈ থাকিবলৈ মন নাযায়নে? আমাৰ বিয়াখন ধুমধামেৰে কেতিয়া পাতিম? সি খঙত স্পষ্টকৈ কৈছিল, তোমাৰ দৰে ছোৱালী এজনীক মই বিয়া কৰাব নোৱাৰোঁ। তোমাৰ লগত একাকাৰ হৈ থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল। তাৰ কথাষাৰ শুনি দুচকুৰে পানী বৈ আহিছিল। অতদিনে ভাল পাই মোৰ লগত বিয়া কাম কৰি আহিছিল। আমাৰ মাজত যিমান ঘটনা ঘটিছিল কিয় তাৰ এবাৰো মনলৈ অহা নাছিল? মোৰ চকুৰ আগত সেইবোৰ ঘটনাৰে দৃশ্য আহি আকাশ পাতাল ওলট পালট হৈছিল। মই ভাষা এটা ক'ব পৰা নাছিলোঁ। কেৱল দুচকুত পানী আৰু পানী। শুক শুকাই ভঙা ভঙা মাত এবাৰ ওলাইছিল, যদি মোক ভালে নোপোৱা তেনেহ'লে কিয় বিয়া কাম কৰি পেলালা? আকৌ সি ক'বলৈ ধৰিছিল। দুয়োৰে মন মিলি গৈছিল সেইটো সময়ত। বৰাবৰ তোমাৰ দৰে বহু ছোৱালী পাছে পাছে লাইন লাগি আছে। তুমি নিজকে কি বুলি ভাবি আছা? বিয়া কামটো কৰি তুমিও মজা লৈছিলা, ময়ো মজা পাইছিলোঁ। তোমাক কোনোবাই বিয়া কাম কৰিছে বুলি কোনেও নাজানে। এতিয়া তুমি আন এজনক পতাই লোৱা আৰু মস্তি জীৱন পাৰ কৰা। সঁচা অৰ্থত ক'বলৈ গ'লে তোমাৰ উঠন বুকুৰ কাৰণে পাগল হৈছিলোঁ। সকলোবোৰ পাহৰি যোৱা। তাৰ ভৰিত ধৰি শেষবাৰৰ বাবে হাতযোৰ কৰিছিলোঁ যদিও মোৰ কাকুতি মিনতি নুশুনি আঁতৰি আহিছিল। মোৰ মূৰটো চকৰিৰ দৰে ঘূৰিছিল। তোমাৰ ধুনীয়া চেহেৰাটো মোৰ চকুৰ আগত সদায় বাঢ়ি থাকে। কিহৰ ভয়? এদিন ময়ে তোমাক বিয়া কৰাই আনিম। এইবোৰ অৰ্ধৱৰ ভাষা মোৰ মনলৈ বাৰে বাৰে আহি মূৰত খুন্দিয়াই গৈছিল। ধৈৰ্য আৰু সাহসেৰে সেই ঠাইৰ পৰা ঘৰলৈ আহি বিচনাত হৈ পৰিছিলোঁ। নিজান ঠাইত মোক উলংগ কৰি দিয়া দৃশ্যটো মোৰ মনৰ পৰা এটা ছেকেণ্ডৰ বাবেও আঁতৰি যাব বিচৰা নাছিল। অৰ্ধৱৰ বহুখিনি কথা মোৰ মূৰত স্মৃতি হৈ ৰৈ থাকিল। তাৰ লগত ঘটি যোৱা বহুতো ঘটনা মনত চিৰদিনলৈ ৰৈ গ'ল। মোৰ হিয়া ভগা কান্দোন অৰ্ধৱে নুশুনিলে। ভাঙি যোৱা হৃদয় কোনেও নেদেখিলে। বিয়া কামটোৱে প্ৰেমৰ অন্তিমটো ক্ষণ নেকি? কি ভুলৰ বাবে আমাৰ প্ৰেম আধাৰুৱা হ'ল? ভাল পোৱাৰ লগত বিয়া কাম কৰাটো ভুল হৈ গ'ল নেকি বাৰু? বিয়া কাম কৰিবলৈ পোৱাৰ পাছৰে পৰা লাহে লাহে মোক এৰি দিছিল। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।